তো আপোনালোক সকলোকে আজি আমি আন্তৰিক শ্ৰদ্ধা যাচিছো তথা আমাৰ যিটো 5টা গ্যাৰেণ্টি আমি প্ৰতিশ্ৰুতি নিৰ্বাচনৰ সময়ত আজি আমি চেক বিতৰণ কাৰ্যসূচী লোৱা হৈছে। আমি যিটো নিৰ্বাচনৰ প্ৰতিশ্ৰুতি মতে আজি 5 সমষ্টিত যিবিলাক বেনিফিচিয়াৰী আমি আজি চেক বিতৰণ কৰিম। বিটিসি সরকারের বয়স কিমান যদিও বিপিএফ দলে এতিয়ালৈকে পাৰ্টিৰ নিৰ্বাচন আমি সকলোৱে গম পাই আছে। একমাহ পিছত বিধানসভা নিৰ্বাচন হ'ব। আমাৰ বিজেপি দলৰ ফালৰ পৰা অলৰেডি তেখেতে যিটো কেবিনেট মন্ত্ৰী হিচাপে আৰু ইয়াত কোনো যে দাবীদাৰ নথকাৰ কাৰণে এইটো চৰণ বড়ো ডাঙৰীয়া অলৰেডি মাছপাট সমষ্টিত বিধায়ক হিচাপে তেখেতক আমি মানে পাবলৈ মানে বিচাৰিছোঁ। আকৌ তেখেত অলৰেডি মানে টিকেট পাবই ইয়াত কোনো দাবীদাৰ নাই। ইয়াতো নাই। আপোনালোকে সকলোৱে জানে তেখেতে যি ধৰণৰ কাম কৰিছে আমাৰ মাছপাট সমষ্টি হিচাপে মানে ৰাইজে যথেষ্ট গম পায় আৰু যথেষ্ট উন্নয়ন হৈছে তেখেতৰ নেতৃত্বত। মানে সকলো মানে দিগত যদি চাব যায় যথেষ্ট তেখেতে কাম কৰিছে। ৰাইজে তেখেতসকলৰ ওপৰত এটা বিশ্বাস আছে। ভাল বিপুল ভোটত তেখেতে আকৌ আপোনাৰ এমএলএ এলচি আছে, কিন্তু আপোনাৰ যোনটো মাছপাট এইটো মজবুৰ বুলি এটা আমি গম পাওঁ। মানে তেখেতে যি ধৰণৰ কাম কৰিছে ৰাইজৰ লগত থাকি তেখেতে যি কাম কৰিছে এই কথাখিনি ৰাইজে গম পাইছে। আৰু 15টা আমাৰ বিটিচিত আমাৰ 15টা মানে বিধানসভা সমষ্টি আছে। ইয়াৰ ভিতৰত চৰণ বড়ো ডাঙৰীয়া যথেষ্ট কাম কৰাৰ কাৰণে অলৰেডি আকৌ মানে তৃতীয়বাৰৰ কাৰণে নহয় জানো তৃতীয়বাৰৰ কাৰণে আকৌ তেখেতে কি কৰিব বিচাৰিছে শ্যামচুন্দি যোনটো সমষ্টি ইয়াতে কিছুমান মানে বহুত মানে কিছুমান মানে ভুল বুজাবুজি আছে। কেনেকৈ মিলজুলি থাকিব লাগে আগুৱাই পাৰ্টিৰ ভিতৰত ব্যক্তিগত হিচাপে মই ক'ব নাযাওঁ। বৰ্তমান ৰাজনীতি থাকিব ইয়াৰ মাজতো আমি যি ধৰণৰ ৰাইজৰ কাম কৰিছে ৰাইজেতো উন্নয়নটো চাব না। ব্যক্তিগত কিবা এটা হৈছে এইটো চোৱা নাযায়। ইয়াৰ কাৰণে বিপিএফ যথেষ্ট মজবুত আৰু 5 চেৰপাং সমষ্টিত আমি আগত যিমান ভোট পাইছে শ্যামচুন্দি যিমান ভোট পাই জিতিছে ইয়াতকৈ ডাবল ভোট পাই আমি চৰণ বড়োক আমি জিতাব পাৰিম। এইটো হাইকমাণ্ডে এইটো সিদ্ধান্ত ল'ব আৰু কম সময়ৰ ভিতৰত আপোনালোকে গম পাব। 15টা সমষ্টি আছে। 15টা সমষ্টি আমাৰ বিপিএফ দল হিচাপে কোন প্ৰাৰ্থীক টিকেট দিয়া হ'ব এইটো কম সময়ৰ ভিতৰত আপোনালোকে গম পাব।